নমস্কাৰ কবিতা প্ৰেমী বন্ধু-বান্ধৱীসকল। আজি বহুত দিনৰ পিছত আপোনালোকৰ বাবে এটা কবিতা লৈ আহিছোঁ, মোৰ স্বৰচিত কবিতা। কবিতাটোৰ শিৰোনাম হৈছে শিৰোনামবিহীন। কিবা এটা বুজাব নোৱাৰাকৈ বাঢ়ি আহে হৃদয়ত গোপনে মৰমবোৰ, যি প্ৰকাশ কৰিব নোৱাৰি। এটি আলফুল অনুভৱ। তেওঁৰ হৃদয় উপচাই মৰম দিবলৈ মোৰ এখন হৃদয় আছিল। সেইদৰে মোৰ হৃদয় উপচাই মৰম দিবলৈ তেওঁৰো এখন হৃদয় আছিল। কিন্তু কিয়? তেওঁ জানো মোক কিয় ইমান মৰম কৰিছিল? ময়ো তেওঁক বহুত মৰম কৰিছিলোঁ। তেওঁ গুচি যাব বুলি ভয় হোৱাৰ পাছত তেওঁৰ বাবেই উজাগৰি বহু নিশা উচুপি উচুপি ৰাতিবোৰ দিন কৰিছিলোঁ। কেতিয়াবা মোৰ অনুভৱ হয় তেওঁ দি যোৱা মৰমবোৰে যেন মোক দংশন কৰে। সময়বোৰ থমকি ৰয় অজানিতে, তেওঁ ক্ৰমাৎ হৃদয়হীন হৈ পৰাৰ দৰে যেতিয়া আচৰণ কৰে। মোৰ উশাহবোৰ বিষাক্ত হৈ পৰে। হঠাৎ কেতিয়াবা বাজি উঠা তেওঁৰ ফোন কলে বা মেছেজে মোৰ দুচকু চমকি উঠে। ঠিক কেতিয়াবা হঠাতে জ্বলা একুৰা ধনজুইৰ দৰে। আৰু শূন্যত খেপিয়াও তেওঁক। অতীতৰ মৰমবোৰ এতিয়াতো তেওঁ মোৰ নহয় যেন লাগে। কেৱল মাত্ৰ ই বৰ্তমানৰ যেন পাৰ ভঙা সোঁৱৰণি। কিবা এটা বুজাব নোৱাৰাকৈ বুকুখন কঁপি উঠে। অন্তৰখন একুৰা জুইৰ দৰে জ্বলি জ্বলি ছাই হ'ব খোজে। নাজানো এয়া তেওঁৰ প্ৰতি থকা অভিমান নে অভিযোগ। মাথো বুকুৱে বুকুৱে বৈ থকা যেন এটি অনুভৱ তেওঁ নোহোৱাকৈ। তো ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোকে কবিতাটো ভালেই পালে। যদি ভাল লাগিছে তেনেহ'লে প্লিজ এটা কমেণ্ট কৰিব আৰু ফ্ৰেণ্ডছসকলৰ সৈতে শ্বেয়াৰ কৰিব। আপোনালোকে এই কবিতাবিলাক যদি ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।